তো আজি এটা ব্যতিক্ৰমী ৰূপত এয়া দেখিছেনে অলপমান মানে চুলি যতন লৈ আছোঁ ইফালে দাদাজনে ক'লে মানে ষ্ট্ৰেট কৰিব জানে এতিয়া যিহেতুকে মই গুৱাহাটীতে আছোঁ দাদাজনে ঘৰৰ ওচৰতে ষ্ট্ৰেট কৰি দিয়ে ঘৰতো দিয়ে পাৰ্লাৰতো দিয়ে মই ক'লো ঠিক আছে ঘৰতে কৰি ল'ম এনেকৈ ক'লো দাদাজনক আৰু এয়া চাওক মানে ধুব যে লাগে একেবাৰে 5বাৰমান ধুব লাগে এয়া এনিং কৰে এই ধুই দিয়ে ক্ৰীম লগাই এয়া মানে ক্ৰীম লগোৱাৰ পিছত যেতিয়া অলপমান মানে ষ্ট্ৰেট কৰাৰ পিছত আৰু এবাৰ ক্ৰীম লগাই মানে আৰু টানি আৰু ধুব লাগে এনেকুৱাকৈ পূৰা একদম এয়া চাওকচোন পূৰা মানুহজনে ধৰি আছে আৰু ইফালে মই ভিডিঅ' বনাত ব্যস্ত আৰু ইফালে হ'বই বাৰু ইয়াৰ পিছত আৰু এবাৰ ধুইছোঁ আৰু মাজতে ফটো এখন মানে তুলিলোঁ ফটো চটো তুলি ভিডিঅ' কৰি আৰু এয়া চাওক পূৰা ভাল লাগিছেনে বাৰু তেনেকুৱা মাজতে ফটো উঠি দেখুৱালোঁ আপোনালোকক তাৰপিছত আৰু লাষ্ট মমেণ্টত ধুই পেলাই আৰু এয়া ফাইনেল লুক